নমস্কাৰ প্ৰিয় বন্ধুসকল, পুনৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আমাৰ সকলোৰে মৰমৰ শিল্পী জুবিনদাৰ চিক্ৰেট কথাটোনো কি আপোনাৰ জানিবলৈ মন নাজানে? জুবিনদাৰ চিক্ৰেট কথাটো পিছে অকণমান ব্যতিক্ৰম। আজিৰ ভিডিঅ'ত আমি জানিম জুবিনদাৰ এই বিশেষ চিক্ৰেট কথাটোনো কি। ভিডিঅ'টো জুবিনদাৰ জন্মদিন উপলক্ষে ব্যক্তিগত FM চেনেল এটাই গ্ৰহণ কৰা আনকাট সাক্ষাৎকাৰৰ এটা ক্ষুদ্ৰ অংশই যুৱ প্ৰজন্মৰ সাৰ্থক জুবিন গাৰ্গৰ আজি প্ৰীতি প্ৰিয়দৰ্শিনীৰে হোৱা সাক্ষাৎকাৰত জুবিনদাই এনেদৰে ব্যক্ত কৰিছিল। এনেকুৱা কিবা এটা সিক্ৰেট আছে নেকি আপোনাৰ যিটো আপুনি আজি বাৰ্থডে দিনা ৰিভিল কৰিব বিচাৰিব? মই সদায় দুবাৰ হাগো। সাধাৰণতে মানুহে এবাৰ হাগে, মই সদায় দুবাৰ হাগো। সেইটো হেল্ডি, সেইটো মানে হেৰি মেডিকেলি ডেট ইজ হেল্ডি বুলি কয়। শুই উঠাৰ পিছত এবাৰ হ'ব লাগিব আৰু ৰাতি এবাৰ হ'ব লাগিব। এইটো বহুত ডাঙৰ সিক্ৰেট। কিছুমান মানুহে ভাবে যে মই নেহাগো বুলি ভাবে। এইটো এই জুবিনে হাগেও নেকি এনেকৈ ভাবিব, এই নেহাগ। Oh my God, এতিয়া পেটৰ নাই ডাল হ'ব মোৰ। কি আছিলে অলপ দেৰি দেখিলেনে বাৰু জুবিনদাৰ উত্তৰত আৰ জে প্ৰীতিয়ে কেনেকৈ হাঁহি ৰখাব নোৱাৰা হৈ গ'ল। জুবিনদাৰ ধেমেলীয়া উত্তৰ শুনি আৰ জে গৰাকীৰ দৰে আপোনাৰো নিশ্চয় হাঁহি উঠিছে। তেন্তে বন্ধুসকল, আজিৰ ভিডিঅ'টো আছিল ইমানেই। যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক আৰু এনেকুৱা ধৰণৰ মনোৰঞ্জনমূলক ভিডিঅ'জ আমাৰ চেনেলত চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।